So guys, হঠাতে ব্লগটো ইয়াতে সামৰিবলগীয়া হৈছে কাৰণ আপোনালোকক সকলোৱে মোৰ চেনেলটোলৈ মই স্বাগতম গাইজ। আপোনালোকে ভাবিছে জোনালে ইমান সাজি কাচি কলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব, স্কিপ নকৰে ভিডিঅ'টো চাব, শেষলৈকে চাব, তেতিয়াই গম পাব মই কিয় ইমান ৰেডি হৈ আছোঁ। ইমান ধুনীয়া লাগিছে, কমেণ্ট কৰি জনাব মোক। কেনে গাইজ, এতিয়া মোৰ লগৰ পৰা ফোন এটা আহিলে, মানে আমাৰ কলেজত বোলে বিহু ফাংচন পাতিছে বোলে, তালৈ ওলাইছোঁ। মোৰ মানে বৰ্তমান এতিয়া বিহু কাপোৰ নাই, এতিয়া পিন্ধি গৈছোঁ আৰু চব আছে, খালি চাদৰ মেখেলাটো নাই। সেইকাৰণে মানে এনেকৈ পিন্ধি গৈছোঁ। আপোনালোককো দেখা, আপোনালোকে ভিডিঅ'টো চাব আৰু মই ভাবোঁ যে আপোনালোকে মোৰ ব্লগটো এনজয় কৰক, ফূৰ্তিতে চাব, মানে অকণমান এনজয়মেণ্টকৈ ট্ৰাই গাইজ। আপোনালোকক মোৰ কলেজত মই ৰেডি গান প্ৰেক্টিচ কৰি আছে, আপোনালোককো ভালকৈ দেখা। মই কলেজত বৰ্তমান পালোঁ, আমাৰ নাচনী ভনী আৰু ইয়াতে সামৰিবলগীয়া হৈছে কাৰণ মানে মোৰ মাথাটো মানে বহুত বিষাইছে। মই মানে ৰ'দত গৈছিলোঁ আৰু লগৰ এজনীক মানে ভিডিঅ' বনাই দিছিলোঁ, মাথাটো পূৰা ঘূৰাইছে। তথাপিও চালে বা ভিডিঅ'টো খুচি পিনি ক্লিপটো ইয়াত ঢালি দিম। চ' গাইজ, আজিলৈকে ভিডিঅ'টো মানে সামৰিছোঁ, মানে পূৰা মাথাটো এনেকুৱা বিষাইছে যেনে মই বেহুচ হৈ যাম। মানে মই একো দেখি পোৱা নাই, ধূলা মলা যেনে তেনে ৰুমত আহিলোঁ আৰু আহি মানে মোক পানী দিলে। বহুত ধন্যবাদ আনকি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে। আৰু চ' গাইজ, আজিলৈকে ইমানতে মোৰ মাক কৈছোঁ, মোক মাথাটো ঘূৰাইছে। চ' আশা কৰোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে। এবাৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেলটো প্ৰেছ কৰি দিব। ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ ওচৰত সোনকালে পাই যাব। নেক্সট টাইম আপোনালোকক নতুন ব্লগত লৈ মই লগ পাম। বাই বাই।